নমস্কাৰ বন্ধুসকল, আজি মই এটা ট্ৰিক্স লৈ আহিছোঁ। এই ট্ৰিক্সটো হৈছে কাইনমাষ্টাৰত অসমীয়াৰ ফন্ট ষ্টাইল আমি কেনেকৈ চেঞ্জ কৰিব পাৰোঁ। দৰাচলতে কাইনমাষ্টাৰত যিকোনো বস্তু লিখোঁতে আমি অসমীয়াৰ ফন্ট ষ্টাইলটো চেঞ্জ কৰিব নোৱাৰোঁ। গতিকে আজি আমি অসমীয়াৰ কিছুমান ফন্ট ষ্টাইল চেঞ্জ কৰিম। এই ফন্ট ষ্টাইলটো চেঞ্জ কৰাৰ আগত আমি APK এডিটৰ নামৰ এটা এপ আৰু কিছুমান ফন্ট ষ্টাইল ইনষ্টল কৰি ল'ব লাগিব। APK এডিটৰটো অপেন কৰাৰ পাছত আমি সিলেক্ট APK ফ্ৰম এপত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত আমি কাইনমাষ্টাৰত ক্লিক কৰিম। কাইনমাষ্টাৰত ক্লিক কৰাৰ পাছত আমি সিম্পল এডিটত ক্লিক কৰিম। সিম্পল এডিটত ক্লিক কৰাৰ পিছত এছেটছত ক্লিক কৰিম। এছেটছত ক্লিক কৰাৰ পিছত কাইনমাষ্টাৰৰ ফন্ট ষ্টাইলৰ নাম আহিব। এই ফন্ট ষ্টাইলত এডিট অপশ্যনত ক্লিক কৰি আমি পূৰ্বতে ডাউনলোড কৰি থোৱা অসমীয়া ফন্টত ক্লিক কৰিম। এই অসমীয়া ফন্টসমূহৰ পিছত .ttf বুলি লেখা থাকিব। এই ফন্ট ষ্টাইলত ক্লিক কৰাৰ পিছত তলত সেভ বুলি অপশ্যন আহিব। কিন্তু মনত থব যে আপুনি কোনটো ফন্টৰ লগত অসমীয়াৰ ফন্টটো এক্সচেঞ্জ কৰিছে, কাৰণ পিছত কাইনমাষ্টাৰত আমি সেই ফন্ট ষ্টাইলটোত ক্লিক কৰিলেহে আপোনাৰ ফন্টৰ ষ্টাইলটো অসমীয়াত চেঞ্জ হ'ব। গতিকে আমি এই অপশ্যনটোত ক্লিক কৰি সেভ অপশ্যনটোত ক্লিক কৰি থওঁ। এতিয়া সেভ অপশ্যনত ক্লিক কৰাৰ পিছত ৱৰ্কিং বুলি এটা আহিব। ৱৰ্কিং বুলি শেষ হোৱাৰ পিছত আপোনাক কাইনমাষ্টাৰটো ৰিমুভ কৰিব দিব। কাইনমাষ্টাৰটো ৰিমুভ কৰাৰ পিছত আকৌ আপুনি চিম্পলি ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰাৰ পিছত আপুনি কাইনমাষ্টাৰটো অপেন কৰি ল'ব। কিন্তু মনত থব যে আপোনাৰ যিকোনো প্ৰজেক্ট ইয়াত একো নহয়। প্ৰজেক্ট যেনেকুৱা আছিলে তেনেকুৱাই থাকিব। কাইনমাষ্টাৰটো অপেন কৰাৰ পিছত এলাউ কৰি আপুনি বস্তুখিনি এলাউ কৰি ষ্টাৰ্ট কৰি দিব। ষ্টাৰ্ট কৰাৰ পিছত এটা নতুন প্ৰজেক্ট অপেন কৰি আপুনি ফন্ট ষ্টাইলসমূহ চেঞ্জ কৰিবলৈ চাব। ফন্ট ষ্টাইলসমূহ এতিয়া চেঞ্জ হ'ব। কিন্তু মনত থব যে আপুনি যোনটোৰ লগত এক্সচেঞ্জ কৰিছিলে তাতহে চেঞ্জ হ'ব। কাইনমাষ্টাৰত বহুতো ফন্টৰ ষ্টাইলৰ নাম থাকে, কিন্তু আপুনি যোনটোৰ লগত এক্সচেঞ্জ কৰিছিলে তাৰ লগতহে চেঞ্জ হ'ব। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু নতুন টিপছ আৰু ট্ৰিক্সৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক আৰু লগৰৰ লগত শ্বেয়াৰ কৰক। ধন্যবাদ।